নমস্কাৰ সকলোকে এটা নতুন ব্লগক আপোনালোক সকলোকে স্বাগতম। নাহৰলগুণত স্থিত ইটানগৰৰ ৰেলৱে ষ্টেচনৰ বিষয়ে ভিডিঅ'টো, য'ত মই আপোনালোকক কোন সময়ত ট্ৰেইন যায়, কেনেকৈ কি কৰিব লাগে সকলো জনাম। তাৰ আগতে ৰৈ ৰৈ বিনালে আমাৰ জুবিন দাৰ শেষ উপহাৰ ইতিমধ্যে চিনেমা হলত মুকলি পাইছে। মই এতিয়ালৈকে দুবাৰ চালোঁ। এইটো কোৱা কথা নহয়, কিন্তু দুবাৰ তিনিবাৰ যিসকলে চাইছে এইটো নিশ্চয় এগ্ৰী কৰিব যে দুবাৰ তিনিবাৰ এইটো হেঁপাহ নপলায়। এই চিনেমাখন যেন চাই থাকিম, বাৰে বাৰে চাম তেনেকুৱা ফিল হয়। এখন আমাৰ চিনেমা, এখন জুবিন দাৰ শেষ উপহাৰ। যিসকলে চোৱা নাই এখন বহুত দিনলৈ থাকিব, ধুনীয়াকৈ চাব। খুব এটা ভাল অভিজ্ঞতা, খুব এটা ভাল অনুভৱ আপোনালোকে পাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব, কাৰণ বহুত দৰকাৰী ইনফৰমেশ্যন কেইটামান মই আপোনালোকক দিম, যিটো আপোনালোকে গুগলত বা হয়তো বেলেগ ইউটিউব ভিডিঅ'জবোৰত চাগে পোৱা নাই। গতিকে ভিডিঅ'টো চাব। খুব সৰু ভিডিঅ' হয়, 6 মিনিটৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। এইটো ইটানগৰ একদম মাজতে গংগা মাৰ্কেট যোনটো আছে, মেইন মাৰ্কেট, তাতে সিহঁতৰ যেনেকৈ আমাৰ আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন আছে, ASTC, এইটো ইহঁতৰ APST, অৰুণাচল প্ৰদেশ ষ্টেট বাছ টাৰ্মিনাছ। সন্ধিয়া হ'লে ইয়াৰ পৰা এইখন বাছ যায়, 5:30 বজাত যায়। 5:30 বজাত যদিও লিখা আছে, কিন্তু যাওঁতে যাওঁতে 6টাই বাজে। তথাপিতো আপোনালোকে ৰিস্ক নলৈ পেলাই কিন্তু 5:30 বজাতে পোৱাকৈ যাব। মাত্ৰ 60 টকা লয়, 60 ৰুপিজ। বেলেগ অটো বা গাড়ী যদি আপুনি লয়, কিন্তু 1000-1500 তলত নাযায়। গতিকে ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ যাব পাৰিব। আৰু এই বাছখন আকৌ গৈ পেলাই মোটামুটি 40 মিনিটত পাই যায়, 7টা বজাৰ আগে আগে পাই যায়। মোৰ ট্ৰেইনখন আছিলে ডনি প'ল' এক্সপ্ৰেছ, যোনখন 8:20 আছিলে। নাহৰলগুণৰ পৰা 8:20 থাকে আৰু গুৱাহাটী গৈ পাই পুৱা 4টামান বজাতে গৈ পায়। আৰু এইখন ট্ৰেইন সেইফালে আগলৈ গৈ পেলাই লামডিং হৈ ডিফু হৈ পেলাই আগলৈও যায়। আৰু এই ডনি প'ল'খন আকৌ যেতিয়া গুৱাহাটীৰ পৰা যদি ঘূৰি যায়, সেইখন ৰাতি 11:15 থাকে আৰু নাহৰলগুণ ষ্টেচনত কিন্তু ৰাতিপুৱা 8টামান বজাত গৈ পাই যায়। এই বাছখন তাতে থাকে। গতিকে এই বাছখনত উঠি লোৱাৰ লগে লগে এইখন বাছখনে আপোনাক এই আকৌ 60 ৰুপিজত লৈ যাব। কাৰণ মিছামিছি যদি অটো বা গাড়ীৰ হেৰিত যদি যায়, তেনেহ'লে আপোনাৰ কিন্তু 1000-1500 তলত নলয় কোনো। বহুত হিউজ ডিফাৰেঞ্চ হৈ যায়। এই ট্ৰেইনৰ ডিটেইলছখিনি মই দি থৈ দিছোঁ, কি কি ট্ৰেইন আহে, কি কি ট্ৰেইন যায়। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে অৰুণাচলখনে কিন্তু মানে স্বচ্ছ ভাৰত যোনটো আমি কওঁ, মানে সেইটো ওপৰত খুব বিশ্বাস কৰে। আপুনি ষ্টেচনটো দেখিছেনে? এণ্ট্ৰেঞ্চতে 4-5টাকৈ ডাষ্টবিন দিয়া আছে। আৰু ভিতৰত সোমোৱাৰ পিছতো পকাখন চাওক, কি ধুনীয়া চাফা। কোনো ধৰণৰ কোনোবাই থু খেকেৰা পেলাই থৈছে, পানৰ পিক পেলাই থৈছে, তেনেকুৱা একো নাই। পদে পদে ডাষ্টবিনো দিয়া আছে। আৰু গোটেই প্লেটফৰ্মটো দেখিছেনে কি ধৰণৰ চাফা। এতিয়া বহুতে ক'ব পাৰে সৰু ষ্টেচন, হয় মানিছোঁ, ষ্টেচনটো সৰু হয়, দুটা প্লেটফৰ্মে আছে, 4টা লাইন আছে, কিন্তু তথাপিতো খুব ভালকৈ মেইনটেইন কৰি ৰাখিছে। এইটো হেডমাষ্টাৰ অফিচটো, ট্ৰেইন মাষ্টাৰ যোনটো কয়। আৰু এই বাথৰুমটো এইটো দেখিছেনে? জেনেৰেলি ষ্টেচনবিলাকত বাথৰুমটো ইউজ কৰিব নোৱাৰে হৈ থাকে, কিন্তু ইয়াতে কিন্তু পূৰা চাফা। আৰু পানীও কণ্টিনিউৱাছ আহি আছে। এইটো প্লেটফৰ্মটো। আচ্ছা, এটা গুৰুত্বপূৰ্ণ কথা, ILP প্লেটফৰ্মটোৰ পৰা নামিয়ে এইটো টুৰিষ্ট ইনাৰ লিমিট পাৰ্মিট চেণ্টাৰ হয়। এতিয়া এইটো বন্ধ আছে, কাৰণ ৰাতি কোনো ট্ৰেইন নাহে তেনেকৈ। আৰু যিসকলে ৰাতি ট্ৰেভেল কৰিব, ৰাতি গৈ পাব, জনশতাব্দীখন কিছুমান দিনত থাকে, সেইটো 7:30 বজাত নাহৰলগুণ গৈ পায়, সিহঁতে কিন্তু অনলাইন ওলাই লোৱাই ভাল। বাকী ইয়াতে একো নালাগে, ভোটাৰ আই কাৰ্ড বা আধাৰ কাৰ্ড হ'লেই হ'ল। কি পাৰ্পাছত আহিছে সেইটো দিলেই হ'ল। আৰু কেতিয়াবা যদি আপুনি 15-20 দিনৰ কাৰণে যদি এপ্লাই কৰে, তেনেহ'লে লোকেল কোনোবা এজনৰ লাগিব। কিন্তু যদি টুৰিষ্ট বুলি যদি কয়, এনেই ফুৰিবলৈ আহিছোঁ বুলি, তেতিয়া হোটেলৰ ডিটেইলছখিনি দিলেও বনাই দিয়ে। অলপ আধা ঘণ্টামান লাগে, লাইনত ৰখিব লাগে, কিন্তু মানে অন স্পট দি দিয়ে। আৰু যদি লাইনত থাকিব খোজা নাই, লেঠাটো ৰাখিব খোজা নাই, তেনেহ'লেতো আৰু আপোনালোকে অনলাইনতে এপ্লাই কৰি ল'ব পাৰে। সেইটো সুবিধাজনক। দেখিছেনে প্লেটফৰ্মবোৰ ইমান ভিৰ নহয় বাৰু, কিন্তু যিমানে সৰু হওক কিন্তু বিৰাট ধুনীয়াকৈ চাফা কৰি ৰাখিছে। এইটো অভাৰব্ৰিজখন দেখিছেনে? কোনো চুকে কোণে মানে থু খেকেৰা পেলাই থোৱা বা প্লাষ্টিক পেলাই থোৱা তেনেকুৱা একো নাই। কিন্তু
খুব ধুনীয়াকৈ মানে বঢ়িয়া চাফা কৰি ৰাখিছে আৰু খুব ভালকৈ ৰাখিছে মানে ষ্টেট চৰকাৰৰে খুব ভালকৈ ৰাখিছে। গতিকে আমি এই ইটানগৰলৈ যদি আহিব খোজো নাহৰলগুন ষ্টেচনলৈ উপায়, যদি ট্ৰেইনত আহিব খুজিছে ইয়াৰ পৰা 40 মিনিটত আপুনি ইটানগৰ কেপিটেল চিটি, যোনটো অৰুণাচলৰ কেপিটেল চিটি, তালৈ গৈ পাই যাব। আৰু বেলেগ এটা ছাইডে আছে পাছিঘাটৰ ফালে যদি যায় তেনেহ'লে জোনাইলৈকে লাষ্ট ষ্টপেজটো আছে। জোনাইৰ পৰা সেইফালে আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, কিন্তু জোনাই লাষ্ট ষ্টপেজ মুৰকুং চেলেক বুলি কয়। পানী ওলাইছে, কিন্তু মই পানী নোলায় বুলি ভাবিছিলোঁ। জেনেৰেলি কি হয়, এনেকুৱা ৰাখা থাকে কিন্তু পানী নোলায়। ইয়াতে কিন্তু পানী ওলাই আছে, ঠাণ্ডা চিল ৱাটাৰ বা নৰ্মেল ৱাটাৰ দুটাই ওলাই আছে। এইখনে ট্ৰেইন 8টা 20ত যায় আৰু গুৱাহাটী 4টামান বজাতে গৈ পায়। ট্ৰেইনখনৰ ভিতৰটো কিন্তু বিৰাট চাফা। ক'ৰবালৈ গ'লে বা আমি যেতিয়া ট্ৰেভেল কৰোঁ আশা কৰোঁ মানে ট্ৰেইনখন চাফাই থাকে দিয়কচোন। এইটো ফাৰ্ষ্ট ক্লাছটো হয়, 1 টায়াৰ পুফ চিষ্টেমে, দৰ্জাখন মাৰি ল'ব পাৰি। এইটো চিৰিটি উঠি ওপৰৰ পাৰ্টটো। মোৰ 2 টায়াৰ আছিলে, 2 টায়াৰটো বেছি নহয়, মাত্ৰ 850 টকা। খুব মজা ট্ৰেইনত, মানে আৰামত আহিব পাৰিব আপোনালোকে। যিসকলে ফুৰিবলৈ বা কামৰ ক্ষেত্ৰত আহিব খুজিছে ডনিপলৰ ট্ৰেইনখনত খুব ধুনীয়াকৈ আহিব পাৰে, খুব কম খৰচতে হৈ যায় দিয়কচোন। এই ডিটেইলছখিনিও দি থোৱা আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে খুব ট্ৰেভেল কৰে। আৰু ইটানগৰৰ পৰা জিৰ'লৈ গ'লেও ভিজিট কৰিব পাৰিব, 4 ঘণ্টা ৰাস্তা হয়। অলপ দৰকাৰী ইনফৰমেশ্যন কিছুমান শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো কমেণ্ট কৰিব কেনেকুৱা পালে। এনেকুৱা ভিডিঅ' আৰু লগ পাই থাকিম, ধন্যবাদ।